ৰাতিপুৱাৰ পৰা নিউজ শুনি ল'ৰা ছোৱালীৰ লগত লাগিবলৈ পৰা নাই, খাব পৰা নাই। সৰু ল'ৰাৰ লগত লৈ পেলাই মই ইয়াত আহিছোঁ। এইকাৰণে আহিছোঁ, ইয়াত আমাৰ কাৰ্বি, হাছাং, বড়ো, ৰাভা যিমান আছে আমাৰ অসমীয়া এটা লগ হৈ পেলাই গোট খাই পেলাই তেওঁলোকক খেদিব লাগে। আৰু ইয়াতে চেনীকুঠি আপোনাৰ এইখিনি কি বুলি অৰুণাচল বুলি কয়, তাত এটা আপোনাৰ কাৰ্বি হাছাঙৰ হেৰি হাউচ আছে। আমি গোটেইখিনি সমাজ যাব লাগে। আজি যেনেকৈ ওলাই আহিছোঁ, আমি এজনক শান্তি বিচাৰি পেলাই কালি আমি গোটেইখিনি ওলাই যাই তাত আহিব লাগে। আপোনালোকে আমাক সহযোগ কৰিব লাগে। আমি কৰিম, আমি সকলো ওলাম। কালি শিলপুখুৰী আমি মেইন সকলোকে যাম, প্ৰতিবাদী সভা হ'ব লাগে। কাৰ্বি হাছাং দেৱা দেউৰী যিমান আছে সকলোকে আমি ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে। আমাক নালাগে তেওঁলোকে যদি আমাক বুজি নাপালে, যেতিয়া মৰিব ওলাইছিলে অসমীয়া, মই অসমীয়া, মোৰ মা অমুক, মোৰ দেউতা অমুক বুলি চিঞৰিছিলে, হাতযোৰ কৰিছিলে, হাতযোৰৰ অৰ্থটো যেতিয়া বুজি নাপালে আজি কি কৰিব পাৰে কওকচোন আপোনালোকে। গতিকে আমি মাক হয়, আমি কান্দি আছো আজি এজনী মাক নহয়, বহুত মাকৰে বুকুত আছে। ৰাতিপুৱাৰ পৰা টিভি চাব পৰা নাই। ওচৰৰ ল'ৰা সেইটো মই কাৰণে অহা নাই। মোৰ লাজ লাগিছে, এটা অসমীয়াই অসমত পৰিচয় দিব লগাইছে মই অসমীয়া, তাতকে লাজৰ কথা একো নাই। আৰু মানে কি বুলি ক'ম, সি গোৱাৰ পৰা গুৱাহাটী আহি পালে, তাৰ একো নহ'ল। অসমতে আহি সি মৰিল আৰু এক্সিডেণ্ট হৈ মৰিছে, বেমাৰ হৈ মৰিছে, তেতিয়াও একচেপ্ট কৰিব পাৰি। অসমীয়াৰ হাতত মাৰ খাই মৰিছে, এইটো কেতিয়াও সহ্য কৰিব নোৱাৰে, কোনো সহ্য কৰিব নোৱাৰে। বহুত বেয়া লাগিছে। সি হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছে, মই অসমীয়া, মোৰ মাৰ নাম অমুক, দেউতাৰ নাম অমুক। সিহঁতে অসমীয়া বুজি পায়। আজি কাৰ্বি আংলঙৰ গুৱাহাটীৰ পৰা যদি একো নাযায়, সিহঁতে একো খাই একো জীয়াই থাকিব নাই। মোৰ মতে এইবিলাক চব বন্ধ কৰি দিব লাগে। বহুত হৈ গ'ল আৰু নোৱাৰি সহ্য কৰিব কাৰণে। চব বস্তু এটা লিমিট থাকে। অবভিয়াছলি আমি কৰিম। আমি গোটেই শিলপুখুৰী কোনোবা মানে যোন আহে আপোনালোকৰ ছাপৰ্ট বিচাৰিছোঁ। আপোনালোকে আহিব, খালি মিডিয়াক বিচাৰিছোঁ। এতিয়া কোনো মন্ত্ৰী, কোনো প্ৰশাসন সেইবিলাকক বিশ্বাস নাই। খালি ভোটৰ কাৰণে সিহঁতে ৰাজনীতি কৰিছে। আৰু এই পুলিচ যে এতিয়া আমাক ইয়াতে এস্কৰ্ট দিব আহিছে, আমাক এস্কৰ্ট দিব কিয় আহিছে? আমি অভদ্ৰ নহয় নহয়, আমি অভদ্ৰ নহয়। কালি 20 মিনিটৰ ৰাস্তাত তেওঁলোকে আহি নাপালে, এটা মানুহক 1 ঘণ্টা লাগে। মাৰি মাৰি মতে একে চৰত মৰি নাযায়তো, ল'ৰাটো মৰোতে কিমান টাইম লাগে? পুলিচ তেতিয়া ক'ত গৈছিল? আজি মই সুধিছোঁ সৰ্বানন্দ ডাঙৰীয়াক, তেওঁ যাতে এচি ৰুমত বহিছে তাতে যে কৈছে যে মই বিচাৰ, সেইবিলাক কৰি লাভ নাই। পাৰে যদি আৰু নেক্সট নীলোৎপল আৰু অভিজিত যাতে জন্ম নহয় অসমত, সেইটো চেষ্টা কৰিব লাগে তেওঁলোকে। এতিয়া তেওঁলোকে খালি ল এণ্ড অৰ্ডাৰ দি দিছোঁ, আমি দোষীক বিচাৰি কেইদিন 3 মাহ থাকিব, ওলাই আহিব আৰু কৰিব সেইবিলাক কাম। মই বিচাৰোঁ যে ইহঁতে যিমান কষ্ট পাইছে তাতকে বেছি কষ্ট কিবা এটা কৰিব লাগে। মুঠতে সিহঁতক এনেকৈ এৰিব নালাগে। আজি জেলত গৈছোঁ, কালি বেল লৈ ওলাই আহিম, সেইটো নহয়। ফাঁচি দিব লাগে একদম। যেনেকৈ মাৰি মাৰি এয়া কৰিছে, কাটি পেলাইছে, আমাক দিব লাগে, তেওঁলোকক ধৰিব লাগে, আৰু আমাক দিব লাগে। আমি যাই তাত তেওঁলোকক কি কৰিব লাগে আমি কৰিম। আমি কাটিব লাগে, মাৰিব লাগে, কি কৰিব লাগে আমি কৰিম। আমাক গোটাই দিয়ক, আমি আছোঁ, আমি ৰাইজ আছোঁ, আমি অসমীয়া আছোঁ, অসমীয়া জাতি গোটাই দিয়ক। পাব্লিকে কি কৰিব? আমি পাব্লিকক গোটাই দিওঁ। মন্ত্ৰী এম এল এ আমাৰ দৰকাৰ নাই, মন্ত্ৰী এম এল এ কোনো খবৰ লোৱা নাই আৰু দৰকাৰো নাই সিহঁতক। এইখন চৰকাৰে একো